পুৰণিগুদাম মহাবিদ্যালয়ত অবিৰত কবিতা পাঠৰ এক মননশীল অনুষ্ঠান সম্পন্ন। পুৰণিগুদামৰ সুসন্তান বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰনাথ গায়নৰ 85 সংখ্যক উপজাদিন উপলক্ষে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ পুৰণিগুদামত আজি অনুষ্ঠিত হয় অবিৰত কবিতা পাঠৰ এক মননশীল অনুষ্ঠান। পুৰণিগুদাম কবি সন্মিলনৰ উদ্যোগত আৰু ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত আয়োজিত কবি মহাসভাত সভাপতিত্ব কৰে কবি সন্মিলনৰ সভাপতি নবীন কলিতাই। বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নিপেন দাসে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত লায়াতি সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামী, সমাজকৰ্মী পুলিন হাজৰিকা, সামগ্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱা, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলাৰ সভাপতি দিলীপ শৰ্মাকে ধৰি কেইবাগৰাকীও ব্যক্তিৰ লগতে পুৰণিগুদামৰ বহুকেইটা অনুষ্ঠানৰ প্ৰতিনিধিবৰ্গই বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰনাথ গায়নক জন্মদিনৰ ওলগ জ্ঞাপন কৰে। চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল গায়নে পৰিৱেশন কৰা এটি বৰগীতেৰে শুভাৰম্ভ হোৱা অবিৰত কবিতা পাঠ অনুষ্ঠানত ডক্টৰ কেশৱ বৰা, মনীন্দ্ৰ শইকীয়া, সুনীল কুমাৰ শৰ্মা, ভাৰতী বৰা, ৰাহুল দেৱ বৰদলৈ, হেলেন পণ্ডিত, হেৰম্ব প্ৰসাদ গোস্বামী, পুষ্পাঞ্জলি শইকীয়া, কাবেৰী মহন্ত, কবিতা দাস, দীপা শইকীয়া, জয়ন্তী বৰা, চন্দ্ৰ শইকীয়া, বিপুল মজুমদাৰ, প্ৰফুল্ল বৰাকে ধৰি প্ৰায় 1 কুৰিমান কবিয়ে কবিতা পাঠ কৰে। অনুষ্ঠানৰ পূৰ্বে উদ্যোক্তা দুলাল বৰাই আয়োজন কৰা টেবুল গ্ৰন্থমেলাখনি উন্মোচন কৰে খগেন শইকীয়াই। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত শ্ৰদ্ধাৰ শ্ৰীযুত ফণীগায়ন দেৱৰ জন্মদিন উপলক্ষে আজি অবিৰত কবিতা পাঠ এটা অনুষ্ঠান আয়োজিত হৈছে। এই অনুষ্ঠানটোৰ আয়োজন কৰিছে পুৰণিগুদাম কবি সন্মিলনে আৰু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। আৰু আমি তেখেতৰ জন্মদিনত আমি শুভেচ্ছা জ্ঞাপন কৰিবলৈ পাই আমি যথেষ্ট আনন্দিত। আৰু তেখেত পুৰণিগুদাম অঞ্চলৰ এগৰাকী লব্ধ প্ৰতিষ্ঠিত সাহিত্যিক। আমি পুৰণিগুদাম কবি সন্মিলনে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত আজি ফণীগায়ন ছাৰৰ উপজাদিনটো উদযাপন কৰিছোঁ। তেখেতে এই বছৰ 85তম জন্মদিনটো আমি উলহ মালহেৰে পালন কৰিছোঁ অবিৰত কবিতা পাঠ অনুষ্ঠানেৰে। আমাৰ কবি সন্মিলনৰ জন্ম হৈছিলে সামগ্ৰী মহাবিদ্যালয়ত 19 নৱেম্বৰ তাৰিখে। তাৰপিছত আমি দেৱকান্ত বৰুৱাদেৱৰ জন্মদিনটো উদযাপন কৰিছোঁ 22 ফেব্ৰুৱাৰীত। আজি আমাৰ এইটো তৃতীয় কাৰ্যসূচী। এই কাৰ্যসূচীয়ে কিমান দূৰ সফলতা অৰ্জন কৰিব আমি ক'ব পৰা নাই। আমি এটাই বিচাৰিছোঁ যাতে ভৱিষ্যত প্ৰজন্ম সাহিত্যৰ প্ৰতি অনুৰাগী হওক, অসমীয়া সাহিত্য পৃথিৱীত জিলিকি উঠক। নিমন্ত্ৰণ মই গ্ৰহণ কৰিছোঁ আৰু ইয়ালৈ আহি মই যথেষ্ট আপ্লুত হৈছোঁ। কথা হ'ল যেতিয়া মানুহক স্বীকৃতি পায় তেতিয়া দায়িত্ব বাঢ়ে। মই যদিও এতিয়া 85 বছৰ বয়সত ভৰি দিছোঁ, মই এতিয়াও যথেষ্ট সতেজ হৈ আছোঁ। মই আশা ৰাখিছোঁ ৰাইজে যি আশাৰে মোক সম্বৰ্ধনা জনাইছে সেই আশা মই সম্পূৰ্ণ কৰিবৰ কাৰণে মই প্ৰস্তুত হৈ থাকিম। ৰাইজৰ সেৱাত মই ব্ৰতী হৈ থাকিম। সাহিত্য সংস্কৃতিৰ মাধ্যমেৰে সমাজৰ উন্নয়নৰ কাৰণে মই আজি এটা নতুন উদ্যোগেৰে কাম কৰিব পাৰিবলৈ মই আশা ৰাখিছোঁ। ব্যুৰ' ৰিপৰ্ট SN India 24।